দূৰৰে দেউলৰে হেল্ল' ফ্ৰেণ্ডছ, আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিলোঁ। আমি সৰুতে বহুতো চিনেমা চাইছোঁ ন। এতিয়া কি হয় যে সৰুকালৰ চিনেমাবোৰ দেখিলে আমাৰ কি হয়, মনটো খুব নষ্টালজিক হৈ পৰে ন। আমাৰ সেই সৰুকালৰ দিনবোৰ মনত পৰে। তাৰে তেনেকুৱা এখন চিনেমা হল যিখন আছিলে আমাৰ অতিকৈ ফেভৰেট আছিলে, বহুত বেছি কমেডি আছিলে তাত, নহয় জানো? তেনেকুৱা এখন চিনেমা হৈছে কি টেটুন তামুলী ভাওনা। তাৰে আপোনালোকৰ বাৰু সেই বৰ্মা জাঙিয়া পিন্ধা বৰ্মাজন মনত আছেনে বাৰু? গতিকে মই আজি আপোনালোকলৈ সেই চিনটো, সেই আণ্ডাৰৱেৰ পিন্ধা ব্ৰহ্মাৰ চিনটো পুনৰবাৰ আগবঢ়াইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে উপভোগ কৰিব আৰু ভিডিঅ'টো লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব। কৃষ্ণ মহাদেৱ বৰ্তমান এটাও নাই। লাষ্ট ভগৱান মানে শেষ ভগৱান তই আছ, বুজিছ? তই বিগিনিংটো কৰি দিব লাগে। হেতেৰি মই ৰেডিয়ে হোৱা না। মাতিব পাৰে, মই ৰেডি আছো। আহে সামাজিক লোক পংকজৰ মাজে ব্ৰহ্মাৰ আবিৰ্ভাৱ দেখ শূন্য। হেৰি মাতক, মাতি দিয়ক, মাতি দিয়ক। হ'ব বুলবুল, ৰহু মাঘি কাইদ ধুতিখন এই বাদ দে ধুতি, তই পদুম ফুলৰ মাজতহে বহি থাকিবি নে কি ক? তোকতো দেখা নাপায়। সেইবোৰ পিছত চিনাত পিন্ধিবি। জীবন ডাং 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 ফুল ডাং ফুল ডাং। বঢ়িয়া হৈছে জীৱন, আৰু দং আৰু দং। আৰে মই বনোৱা বস্তু। কি হ'ল মাগি কাইদেউ? কাপোৰ টানকে যা। হ'ব দে, বুজিছ? ভাল হৈছে, ভাল হৈছে, ভাল হৈছে। বাদ দিয়ক, ভাল হৈছে বেয়া হৈছে আগতে কওক, কোনে নমাইছিলে ইমান জোৰছে? যিটোতে কেঁচা খাইছো মই জানো। হ'ব দে, যি হ'ল হ'ল। পদুম ফুলৰ পাহিবোৰ যে এনেকে মেল খাই যাব আমিওতো নাজানো। মাগি যাতি মই আৰু নোলাও। এইটোৰ ওপৰত মানুহে এবাৰ দেখাৰ পিছত আৰু ওলাব পাৰি নেকি?
ই মোৰ কিবা মান সন্মান নাই